হেল্ল' এভৰিৱান, আজি আপোনালোকক পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি সৰিয়হ আৰু ভোট জলকীয়াৰ সহজ পদ্ধতিৰে বনোৱা এটা আচাৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাব। আহকচোন এতিয়া মোৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। প্ৰথমে মই কেইটামান ভোট জলকীয়া আৰু 3টা নহৰু লৈছোঁ। ইয়াৰ পাছত নহৰুৰ বাকলিবোৰ ভালদৰে গুচাই ভোট জলকীয়াবোৰ ভালদৰে ধুই তাৰ ঠাৰিসমূহ আঁতৰাই পেলাইছোঁ। মই মোৰ ভিডিঅ'টোত কিমান পৰিমাণৰ আচাৰ বনাম সিমান অনুযায়ী বস্তুবোৰ লৈ লৈছোঁ। আপোনালোকে আপোনালোকৰ জোখ অনুযায়ী বস্তুবোৰ কম বেছি কৰি ল'ব পাৰিব। ইয়াৰ পাছত মই ইয়াত এপোৱামান জোখৰ বগা সৰিয়হ ভালদৰে ধুই লৈ ৰ'দত শুকুৱাই লৈছিলোঁ। এয়া চাওক, সৰিয়হসমূহ মই শুকুৱাই অনাৰ পিছত আচাৰ বনাবলৈ ব্যৱহাৰ কৰিম। ইয়াৰ পিছত প্ৰথমেই মই সৰিয়হখিনি মিক্সিৰ বাতিটোত দি ল'লোঁ। এয়া চাওক, আপোনালোকে মিক্সিত দিয়াৰ অলপ দেৰিৰ পাছতে সৰিয়হখিনি ধুনীয়াকৈ পিচ খালে আৰু এই সৰিয়হখিনি এতিয়া আমি আচাৰ বনাবলৈ ব্যৱহাৰ কৰিম। ইয়াৰ পিছত সেই একেটা মিক্সিৰ জাৰতেই গোটেইকেইটা জলকীয়া আৰু নহৰুকেইটা আমি আকৌ একেদৰে মিক্সিত পিচি ল'ম। জলকীয়া আৰু নহৰুখিনি পিচা হৈ গৈছে। ইয়াতে আমি পিচি থোৱা সৰিয়হখিনি নহৰু আৰু জলকীয়াৰ সৈতে একেটা জাৰতে আকৌ দি দিম। তাৰপিছত ইয়াত ডাঙৰ চামুচ এপাতেৰে 2 চামুচ ভিনেগাৰ আমি আচাৰখিনিত যোগ কৰিম। আৰু সৰু চামুচেৰে এচামুচতকৈ অলপ বেছি পৰিমাণৰ নিমখ আমি ইয়াত দিম। তাৰ পাছত এই গোটেইকেইটা বস্তু মিলাই সেই বস্তুখিনি আমি আকৌ এবাৰ মিক্সিত অলপ সময়ৰ কাৰণে পিচ খাবলৈ দিম। এইখিনি অলপ টাইম মিক্সিত দি দিয়াৰ লগে লগে মিক্স হৈ যায় আৰু এই আচাৰ প্ৰস্তুত হৈয়ে পৰে। ইমানেই ধুনীয়া গোন্ধ ইয়াৰ পৰা ওলাই, গোন্ধতেই খাওঁ খাওঁ লাগি যায়। তাৰপিছত চিচাৰৰ বৈয়াম এটাত এই আচাৰখিনি থ'ব। চাব যাতে বৈয়ামটোত পানী লাগি নাথাকে। পানী লাগি থাকিলে আচাৰখিনি বেয়া হৈও যাব পাৰে। এয়া চাওক, আমাৰ আচাৰখিনি ধুনীয়াকৈ হৈ গৈছে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। লগতে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।